আজি কেইদিনমান ধৰি আপোনালোকে সকলোৱে জানে যে অসমত বানে কিমান বিধ্বস্ত পৰিস্থিতিৰ সৃষ্টি কৰিছে আৰু সেইকাৰণে অসম মানৱ কল্যাণ ফাউণ্ডেশ্যনৰ তৰফৰ পৰা অসমৰ বিভিন্ন জিলাত আমি বান সাহায্য বিতৰণৰ এটা কাৰ্যসূচী আগবঢ়াই আহিছিলোঁ। তাৰ উপলক্ষে লখিমপুৰতো আমাৰ এনে কাৰ্যসূচী এটা পুৰণি কৰি যোৱা হ'ল আৰু আজি আমি অসম মানৱ কল্যাণ ফাউণ্ডেশ্যন আৰু লগত আমাৰ সহযোগত আছিলে চেষ্টা ফাউণ্ডেশ্যন আমি একেলগে মিলি পেলাই আজি আমাৰ নগাঁও জিলাৰ ৰহা সমষ্টিৰ অন্তৰ্গত ঘাঁহি আৰু সদৰ সমষ্টিৰ অন্তৰ্গত মহমৰীয়া অঞ্চলত বানপীড়িত হোৱা যিসকল লোক শিবিৰত আছিলে বা নিজে সৰুকৈ বেলেগত ঘৰ পাতি ৰাস্তাবোৰ থাকিলে তেওঁলোকক আমি অলপ পৰিমাণে কিছু সাহায্য দিবলৈ চেষ্টা কৰিছিলোঁ আৰু আশা কৰোঁ আপোনালোকে সকলোৱে তেওঁলোকক আহি সহায় কৰক আৰু এই সময়ত যিহেতু মানুহে মানুহৰ কামত আহিব সেইকাৰণে মানুহে মানুহৰ বাবে ওলাই আহক আৰু আপোনালোকৰ নিজৰ জমাৰ পইচাৰে হ'লেও দুটকাৰে সহায় কৰি তেওঁলোকৰ জীৱনটো সুন্দৰ কৰি তোলক তাৰে কামনা আৰু এই দুইখন গাঁৱৰে সকলো কৰ্তৃপক্ষ যিসকল আছে তেওঁলোকলৈ আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ যে তেওঁলোকে ইমান ধুনীয়াকৈ সকলোৱে কাৰ্যসূচী চলাই নিলে আৰু চেষ্টা ফাউণ্ডেশ্যন আৰু মানৱ কল্যাণ ফাউণ্ডেশ্যনৰ তৰফৰ পৰা অতি সোনকালে বানৰ এই ৰূপটো নাইকিয়া হোৱাৰ আশা কামনা কৰিছোঁ। ধন্যবাদ।